বন্ধুসকল ফাৰ্ম কৰিলে হাঁহ মুৰ্গীৰ ফাৰ্ম কৰিলে আপুনি তিনিটা বস্তু জানিব লাগিব, তিনিটা বস্তু জানিব লাগিব, তিনিটা মেডিচিন ৰাখিব লাগিব, তিনিটা বস্তু দিব লাগিব। আজিৰ টপিকটো এইটো, কি তিনিটা বস্তু জানিব লাগিব, কি তিনিটা বস্তু আপুনি দিব লাগিব, কি তিনিটা মেডিচিন আপুনি ৰাখিব লাগিব। এই 9টা বস্তু টোটেল, এই 9টা বস্তু যদি আপোনালোকে ৰাখে, মই আপোনালোকক গেৰাণ্টি দিব পাৰোঁ আপোনালোকে ফাৰ্মিং চেক্টৰত লছ নহয় বুলি গেৰাণ্টি দিব পাৰোঁ। কিয়নো এই 9টা বস্তু তিনিটা আপুনি দিব লাগিব, তিনিটা মেডিচিন ৰাখিব লাগিব, তিনিটা বস্তু জানিব লাগিব। এইখিনি বস্তু কি কি হয় শ্বৰ্ট ফৰ্মত আপোনালোকক কৈ দি আছোঁ। আপোনালোকে যদি এখন চেনেলত চাই আছে নতুন, আপোনালোকে চেনেল ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। অকল বহুত ফাৰ্মাৰে লছৰ সন্মুখীন হৈছে এই 9টা বস্তু নাজানাৰ কাৰণে বা তিনিটা বস্তু নিদিয়াৰ কাৰণে, তিনিটা মেডিচিন নাৰাখাৰ কাৰণে। চ' আপোনালোকে যিবিলাক ফাৰ্মাৰ আপোনালোকৰ ফ্ৰেণ্ডসকলৰ লছ হৈ গৈছে ফাৰ্ম কৰি, মানে ক্ষতিৰ সন্মুখীন হৈছে, সেই ফ্ৰেণ্ডসকলে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া কথাটো হৈছে আপোনালোকে কি তিনিটা বস্তু প্ৰথমত জানিব লাগিব। মই কথা হৈছে ফাৰ্মিং কৰোঁতে এই তিনিটা বস্তু আপোনালোকে জানিব লাগিব। প্ৰথম কথাটো হৈছে আপোনালোকে ট্ৰেইনিঙৰ বিষয়ে ট্ৰেইনিং ল'ব লাগিব, মানে ইয়াৰ বেমাৰৰ বিষয়, মেডিচিনৰ বিষয়, দানা পানীৰ বিষয়ে সম্পূৰ্ণ জানকাৰী আপোনালোকে জানিব লাগিব। 1 নম্বৰ জানকাৰী। 2 নম্বৰ হৈছে যে আপোনালোকে কি ভেকচিন দিব লাগিব, কি মানে ভেকচিনটো কিমান দিব লাগিব, কোনটো সময়ত দিব লাগিব, আপুনি সেইটো জানিব লাগিব। 3 নম্বৰ হৈছে যে আপোনালোকে কোনটো সময়ত ফাৰ্মিং কৰিলে প্ৰফিটটো আহিব, মানে কোন মাহত আপোনালোকে পোৱালি উঠালে ফাৰ্মত আপোনালোকে ফাৰ্ম কৰি মুৰ্গী পালন কৰি বা হাঁহ পালন কৰি আপোনালোকে প্ৰফিট কৰিব পাৰিব, সেইটো জানিব লাগিব। এতিয়া তিনিটা জানাৰ কথা গুচি গ'ল। আৰু এতিয়া কথাটো হৈছে তিনিটা মেডিচিন আপোনালোকে ৰাখিব লাগিব ফাৰ্ম কৰোঁতে। কমন তিনিটা মেডিচিন আপোনালোকে ৰাখিব লাগিব। প্ৰথম কথাটো হৈছে যে আপোনালোকে এটা মাল্টিভিটামিন, সকলো ধৰণৰ ভিটামিন, যিটো ভিটামিনত আছে সেই ভিটামিনটো আপোনালোকে ৰাখিব লাগিব আপোনালোকৰ ফাৰ্মত এভৰি টাইম, সকলো সময়ত। 2 নম্বৰ মেডিচিন হৈছে যে আপোনালোকে এখন কেলছিয়াম মেডিচিন ৰাখিব লাগিব। যিকোনো ধৰণৰ কেলছিয়াম হওক, কেলছিয়াম মেডিচিন আপোনালোকৰ ফাৰ্মত সকলো টাইমত ৰাখিবই লাগিব। 3 নম্বৰ মেডিচিনটো হৈছে যে আপোনালোকে ভাল এটা এণ্টিবায়'টিক ৰাখিব লাগিব, মানে ভাল এটা এণ্টিবায়'টিক ৰাখিব লাগিব, এইটো মাষ্ট বি কম্পালচাৰী ৰাখিব লাগিব। চ' এই তিনিটা মেডিচিন ৰাখিব লাগিব। এতিয়া লাষ্ট কথাটো হৈছে তিনিটা বস্তু আপোনালোকে দিব লাগিব। বহুতে কিন্তু ধৰক আপোনালোকে মেডিচিনো ৰাখিছে, আপোনালোকে তিনিটা বস্তু জানাৰ যিটো আপোনালোকে কেনেকৈ কি বেমাৰ হয়, চিমটম কি সেইটোও জানি লৈছে, কি ভেকচিন দিব লাগে সেইটোও জানি লৈছে, কোনটো চিটুৱেশ্যনত ফাৰ্ম কৰিব লাগে সেইটোও জানি লৈছে, চবখিনি জানি লৈছে। এতিয়া কথা হৈছে তিনিটা বস্তু কিন্তু আপুনি ইয়াতে দিব লাগিব, মানে ইনভেষ্ট কৰিব লাগিব, তিনিটা বস্তু দিব লাগিব। সেই তিনিটা বস্তু হৈছে কি? এই তিনিটা বস্তু হৈছে বন্ধুসকল আপোনালোকে প্ৰথমত ইয়াতে ফাইনেন্স ইনভেষ্ট কৰিব লাগিব, মানে টকা দিব লাগিব, প্ৰথমত টকা দিব লাগিব। আগতে কিন্তু আপুনি টকা নাপায় আপোনালোকে এইখন ফাৰ্মিং চেক্টৰ, মানে এই ফাৰ্মিং চেক্টৰত আপোনালোকে সোমোৱাৰ পিছত টকা কিন্তু প্ৰথমতে নাপায়, মানে যে আজি ফাৰ্ম আৰম্ভ কৰিলোঁ কালি টকা পাম সেনেকুৱা নাই। আপোনালোকে টকা দিব লাগিব, প্ৰথমত এই ফাৰ্মত টকা দিব লাগিব, ইনভেষ্ট কৰিব লাগিব। 2 নম্বৰ বস্তুটো দিব লাগিব আপোনালোকে সময় দিব লাগিব। আপোনালোকে এনেকুৱা নহয় ফাৰ্ম কৰিলোঁ যেনে তেনে ৰাতিপুৱা একবাৰ আধাৰ দিলোঁ, একদম ৰাতি একবাৰ দানা পানী দিলোঁ, সেনেকুৱা নহয়। আপোনালোকে সময় দিবই লাগিব। সময় আপোনালোকে 24 আৱাৰ্ছৰ ভিতৰত মিনিমাম 6 ঘণ্টা সময় আপোনালোকে এই ফাৰ্মত দিবই লাগিব, সময় দিব লাগিব। 3 নম্বৰ বস্তুটো হৈছে আপোনালোকে মেনেজমেণ্ট দিব লাগিব। খালি সময় দিলে নহ'ব, খালি টকা দিলেও নহ'ব, মেনেজ কৰিব লাগিব, মেনেজমেণ্ট দিব লাগিব। বহুত ফাৰ্মাৰ আছে, মেডিচিনো আছে, সময়ো দিছে, টকাও ইনভেষ্ট কৰিছে, বেমাৰ আজাৰৰ বিষয়ে জানেও, বেমাৰ আজাৰ মেডিচিনৰ বিষয়েও জানে, কোনটো ছিজনত ফাৰ্ম কৰে সেইটোও জানে, জাষ্ট মেনেজমেণ্ট নকৰে, মানে গুৰুত্ব নিদিয়ে। কেনেকৈ মেনেজ কৰিলে বেমাৰ আজাৰ নহ'ব, কেনেকৈ পোহপালন কৰিলে, কেনেকৈ ভেকচিন দিলে বেমাৰ আজাৰ নহ'ব, মানে মেনেজ কৰিব লাগিব। কোনটো ছিজনত ফাৰ্ম কৰিলে ভাল হ'ব, এই সকলোখিনি কথা মেনেজ কৰিব লাগিব। ধৰক আপুনি ফাৰ্ম আৰম্ভ কৰিছে, সময় দিয়া নাই বা সময় দিছে, আপোনালোকে বাকী মেডিচিন বা দানা পানীৰ বিষয়ে মেনেজ কৰা নাই, সকলোখিনি বস্তু মেনেজ কৰিব লাগিব। মেনেজমেণ্ট ইজ দ্য মষ্ট পাৱাৰফুল থিং। ফাৰ্মিং চেক্টৰত নহয়, সকলো চেক্টৰতে মেনেজমেণ্ট যদি ভাল হয় ছাকচেছ হ'বই হ'ব, সেইটো গেৰাণ্টি হয়। এতিয়া কথাটো হৈছে বন্ধুসকল আপোনালোকে যদি এই কথাখিনি মানি চলে আপোনালোকৰ ফাৰ্মিং চেক্টৰত লাভ হ'বই হ'ব। আপোনালোকে এই কথাটো মানি চলক, এইকেইটা টিপছ মানি চলক,
আপোনালোকে মানি পেলাই আপোনালোকে ফাৰ্ম কৰক। যদি লাভ নহয় আপোনালোকে ক'ব মোক কমেণ্টছ কৰিব বা আহি পেলাই ডাইৰেক্ট লগ কৰিব যে এইকেইটা কথা আপোনাৰ মানিছোঁ, ফাৰ্মিঙত মোৰ লছ হৈছে। আপোনালোকে এইকেইটা কথা মানি লওক, তাৰপিছত মোৰ লগত কথা পাতিব। আৰু কেইটামান পইণ্টছ আছে, সৰু সৰু পইণ্টছ, সেইবিলাক বেছি গুৰুত্ব নহয়, সৰু সৰু পইণ্টছ। যদি আপোনালোকে সেই পইণ্টছকেইটাও মানিব লাগিব, কিন্তু সেই পইণ্টছবিলাকৰ ভিতৰত কিছুমান পইণ্টছ আছে, আপোনালোকে যদি বিচাৰে কমেণ্টছ কৰিব, সেই পইণ্টছকেইটাও থুলমূল কৰি বহলাই আলোচনা কৰিম। থুলমূল সৰু সৰু পইণ্ট হ'লেও কিন্তু বহুত গুৰুত্ব দিব লাগে। চ' আপোনালোকে এইকেইটা পইণ্টছ মানি পেলাই ফাৰ্ম কৰক। আৰু যদি হাঁহ মুৰ্গীৰ পোৱালি লাগে, ইনকিউবেটাৰ মেচিন ধৰক, ফুল্লি অট'মেটিক এনেকুৱা ধৰণৰ ফুল্লি অট'মেটিক ইনকিউবেটাৰ মেচিন আমি 1 বছৰ গেৰাণ্টি সহকাৰে দিওঁ। অট'মেটিক কিন্তু 1 বছৰ গেৰাণ্টি সহকাৰে দিওঁ। মেনুৱেল মেচিনো লাগিলে পাই যাব, 1 বছৰ গেৰাণ্টি সহকাৰে সকলো মেচিন 1 বছৰ গেৰাণ্টি পাব। লাগিলেও পাই যাব, পোৱালি লাগিলেও পাই যাব, সকলো ধৰণৰ উন্নত প্ৰজাতিৰ পোৱালি লাগিলেও পাই যাব। আকৌ কৈছোঁ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিবিলাক ফ্ৰেণ্ডছ নতুন ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব বন্ধুসকল। থেংক ইউ সম্পূৰ্ণ ভিডিঅ'টো দেখাৰ কাৰণে।